নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লক্ষী পূজা আৰু কাতি বিহু দুয়োটা ভিডিঅ' মই লগে ভাগে দিছোঁ দেই। আৰু লক্ষী পূজাৰ দিনটো প্ৰথমে যিহেতু লক্ষী পূজা আছিলে আৰু লক্ষী পূজাৰ দিনটো ধুনীয়াকৈ চাকি তাকি জ্বলাই এয়া দেখিছে অলপ বাহিৰতো মই পূজা বুলি দুখনমানকৈ মানে চাকি জ্বলাই ঘৰটো পোহৰাই তুলিছোঁ। পূজা হয় যিহেতু অলপ কৰিবলৈ মন যায়, নিজৰ ঘৰখন সজাবলৈ মন যায়। আপোনালোকৰ ফালে বাৰু কেনেকৈ আপোনালোকে পালন কৰিলে মোক জনাবচোন, মোৰো জানিবলৈ মন যায়। তাৰপাছত এয়া থাপনাত মই ধুনীয়াকৈ চাকি বন্তি জ্বলাই শৰাইভাগ আগবঢ়াইছিলোঁ। বাকীবোৰ বাৰু ইমান দেখুৱাবলৈ বেয়া লাগে কাৰণে বাকীবোৰ নেদেখুৱাই কেনে এয়া সৰুকৈ অলপ দেখুৱাই দিছোঁ আৰু। তাৰপৰা মোৰ ওপৰতে থকা টাবতে ৰুই থোৱা তুলসীজোপাৰ তলতো মই চাকি এগছি জ্বলাই এফালে মাহ প্ৰসাদ অলপ লৈ লৈছোঁ দুয়োটাই খাবলৈ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু বহুতে ইমান ধুনীয়াকৈ মৰম যাচিছে, সেয়া ভাল লাগিছে। আৰু লক্ষী পূজা বুলি ক'লেতো লুচি পুৰিয়ে হয়। আনফালে মই আলু পৰঠা দুখনমানো বাৰু বনাইছিলোঁ লুচি পুৰিৰ লগতে। তাৰপাছত এয়া গ্ৰীণ চাটনি অলপ আছিলে আৰু পিঁয়াজৰ চালাড অলপ বনাইছিলোঁ, লগতে বিলাহীৰ অলপ তৰকাৰী বনাইছিলোঁ। তাৰপাছত আছিলে মটৰ পনীৰ। যেনেকৈ পাৰোঁ আৰু অলপ বনাবলৈ ধুনীয়াকৈ খাবলৈ চেষ্টা কৰিলোঁ। তাৰপাছত এয়া কাতি বিহু বুলি ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধি কেনে বিহুলৈ ৰেডি হৈছোঁ। আনফালে এয়া দেখিবলৈ পাইছে মই চাকি দুগছমান ধুনীয়াকৈ ৰেডি কৰি ৰাখিছোঁ। এফালে শৰাইখন সজাবলৈও চব ৰেডি কৰি ৰাখিছোঁ। মই মানে অলপ সময়তকৈ আগত কামবোৰ কৰি ভাল পাওঁ, যাতে সময়ত কিবা এটা থাকি নাযায়, দেৰি নহয়। সকলোবোৰ বস্তু মই আগতীয়াকৈ ৰেডি কৰি ৰাখোঁ। সেইকাৰণে মই চেক কৰি লৈছোঁ যাতে কিবা এটা থাকি যোৱা নাই, আকৌ মই দৌৰিব লগা নহয়তো সময়ত। সেইকাৰণে সকলোবোৰ ৰেডি কৰি আকৌ এবাৰ মই চেক কৰোঁ কিবা এটা যাতে থাকি নাযায়, আৰু থাকি গ'লেও মই সেই বস্তু যাতে পূৰ কৰিব পাৰোঁ তাত, সেইবাবে আগতেই মই চাই লওঁ সকলো। আৰু এইফালে মাহ প্ৰসাদ অলপ আগবঢ়াম বুলি শৰাইখনত সকলোবোৰ তিয়াই মেলি ধুই পখালি ৰেডি কৰি ৰাখিছিলোঁ। এয়া শৰাইখন সজাই লৈছোঁ। ইয়াৰ লগতে বাৰু মই পায়স অলপো বনাইছিলোঁ, মিঠা কিবা এটা দিওঁ বুলি, নিজে বনাই ভাল পাওঁ সেইবাবে পায়স অকণো বনাইছিলোঁ। সেইকণ বাৰু দিয়াটো দেখুওৱা নহ'ল, মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। তাৰপাছত এয়া তুলসীৰ তলত বিহু বুলি চাকি গছি জ্বলাই ধুনীয়াকৈ ধূপ ধূনা দিলোঁ। আমি দুয়োটাই বাৰু সেয়াও কৰিলোঁ, কিন্তু সেই সময়খিনিত ভিডিঅ' কৰি দিবলৈ কোনো নাছিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আনফালে মোৰ এই টাবত ৰুই থোৱা তুলসী কেইজোপাতো মই ধুনীয়াকৈ ধূপ আৰু চাকি জ্বলাই ল'লোঁ। আপোনালোকৰ ফালে বাৰু কাতি বিহু কেনেকুৱা গ'ল? আমাৰ ফালে বাৰু ঠিকেই গ'ল। ঘৰলৈ আলহীও আহিলে, আৰু দুই এটা আলহী আহিলে ভালো লাগে দিয়কচোন বিহু বুলি। তাৰপাছত এইফালে দেখিবলৈ পাইছে প্ৰসাদ অলপ খাওঁ বুলি এয়া পায়স কৈছিলোঁ যে বনাইছিলোঁ বুলি, এয়া পায়সো লৈ লৈছোঁ। দুয়োটাই বাৰান্দাতে বহি কেনে খালোঁ দেই, একদম ধুনীয়াকৈ ৰাস্তালৈ চাই মানুহ চাই বিহুত খালোঁ। এয়া হৈছে আমাৰ বিহুৰ আলহী, তাই আকৌ লাজো কৰিছে অলপ, ভিডিঅ' কৰিছোঁ বুলি গম পায়। তাৰপাছত আমি বিহু খাবলৈ আমিও গ'লোঁ, গোটেইকেইটা লগে ভাগে গ'লোঁ। মোৰ আগৰ ভিডিঅ'টোত দেখিছিলে নহয় তাইক, দৰিনা তাহাঁতৰ ঘৰলৈ গ'লোঁ। তাহাঁতৰ ঘৰটো ধুনীয়াকৈ গৈ মেলি বিহু খাই আহিলোঁ পিঠা পনাৰে। তাই আকৌ আমাক নাচিও দেখালে বিহু বুলি। আজিলৈ আহিছোঁ বাৰু, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ কিন্তু নাপাহৰিব। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাৰু আজিলৈ আহিছোঁ। বাই বাই।